নমস্কাৰ। আজি জন্মাষ্টমী বুলি নামঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। জন্মাষ্টমী বুলি আমাৰ গাঁৱৰে আইতা এজনে নিজৰ হাতেদি এটা কৃষ্ণ গোসাঁই বনাইছিলে আৰু সেই কৃষ্ণ গোসাঁইটো আইতাজনী ঘৰৰ গোসাঁই ঘৰটোতে থৈ দিছিলে আৰু আইতাজনীয়ে আমাৰ গাঁৱৰে আয়তীসকলক সেই গোসাঁইটো সিহঁতৰ গোসাঁই ঘৰৰ পৰা নিবৰ কাৰণে মাতি দিছিলে আৰু সেই গোসাঁইটো সৰু ল'ৰা ছোৱালী ল'ব লাগে, সেয়ে মোৰ ভাইটিক ল'ব দিয়া গ'ল। মোৰ ভাইটি এতিয়া সিহঁতৰ ঘৰৰ পৰা নামঘৰলৈ বুলি লৈ গৈ আছে আৰু বৰমাজনীয়ে আদৰি নিছে ধুনীয়াকৈ। চাওকচোন ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ শেষলৈকে। গোসাঁইটো ভিতৰলৈ লৈ গৈ তাতে থৈ দিছে, য'ত চাকি দিয়া আছিলে তাতে থৈ পেলাই এতিয়া আমাৰ নাম আৰম্ভ কৰিব আৰু ইয়াৰ নাম আৰম্ভ হৈ গ'ল। আইতাজনীয়ে থিয় হৈ পেলাই তালখন বজাই আছে, ইফালে নাম গাই আছে আয়তীসকলে আৰু যিজনী আইতাই গোসাঁইটো বনাইছিলে শ্ৰীকৃষ্ণক, সেই আইতাজনীয়ে কৃষ্ণজনক মূৰৰ ওপৰত লৈ পেলাই নাচি আছে। আপোনালোকেও উপভোগ কৰক নামখিনি। এনেকৈ এটাৰ পাছত এটা নাম দি গৈ আছে সকলোৱে। শেষৰটো নাম শেষ হোৱাৰ পাছত আমি প্ৰসাদ ল'লোঁ। তাৰ পাছত আমাৰ জন্মাষ্টমী উপলক্ষে গাঁৱৰ মানুহখিনিয়ে এসাঁজ সকলোৱে মিলিজুলি ভাত খালে। আমিও খালোঁ ভাত। এতিয়া খাই লৈ পেলাই ঘৰলৈ বুলিও যাম আৰু যিহেতুকে ৰাতিও হৈছে, 12:30 বাজি গ'ল ভাত খাওঁতে। আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।